নমস্কাৰ, মই অজন্তা তামুলী ফুকন। মোৰ এটি স্বৰচিত কবিতা আপোনালোকৰ আগত পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম অপেক্ষাৰত পেয়সী। তোমাৰ সেই লাজকৰীয়া চাৱনীত মোৰ হৃদয়ত মাদল বাজিছিল। সেই সুৰৰ ধ্বনি সিঁচৰিত হৈছিল মোৰ দুগালৰ সেন্দুৰীয়া চুবুৰীত। যোৱাৰ কথা দিছিলা তুমি, খেজুৰৰ তলত ৰোমান্টিক হোৱাৰ কথা আছিল। পিছে সাগৰলৈ বহু দূৰ ন? খেজুৰ তুমি বেয়া পোৱা হ'লা, সময়ৰ সোঁতত নিজকে পাহৰি গ'লা। মই এতিয়াও অপেক্ষাৰত তোমাৰ হাতৰ পৰশত জীপাল হ'বলৈ, সাগৰ চাবলৈ, খেজুৰৰ তলত জিৰাবলৈ। আহিবাচোন এদিন আবেলি পৰত, দীঘলী পুখুৰীৰ পাৰলৈ প্ৰেমৰ কবিতা শুনিবলৈ। তুমি মোৰ কবিতাৰ পাঠক হ'বা, মই তোমাৰ গানৰ সুৰত মগ্ন হৈ পৰিম। মই লিখি যাম, তুমি সুৰ দি গাই যাবা মানৱতাৰ জয়গান। ধন্যবাদ।